নমস্কাৰ ৰাইজ, আপোনালোকক বস্তু দুটামান দেখুৱাইছোঁ, ৰ'ব চাই থাকক। এয়া দেখিছেনে? এয়া হৈছে মাটিমাহ। এয়াক ক'লৈ নিব আপোনালোকে গম পায়নে? এয়া নিব আমাৰ বা ঘৰত, মানে কালিলৈ অৰ্থাৎ 24 ডিচেম্বৰত মই মা গৈ আছোঁ বাৰ ঘৰলৈ, নগাঁও কলিয়াবৰ। তাকে মায়ে দিনত গোটেইবোৰ দেখিছেনে? মাটিমাহ দলি মেলি থৈ দিয়া আছে। এইফালেও কিবা আছে চাগে নাজানো মই। আৰু এইফালে আছে কোমল চাউল ভাজি থোৱা, মানে এয়া সান্দহ গুড়ি, আমাৰ এইফালে সান্দহ গুড়ি বুলিয়ে কয়। এয়া খুন্দিব লাগিব। আৰু এয়া ৰঙালাও দেখিছোঁ, এয়া ঘৰৰ নে তালেই নিব গম পোৱা নাই আৰু দেই। নিনিয়ে চাগে, এয়া ঘৰৰ হ'বলা। এইফালে আছে ঘৰৰ চাউল হয় দেই। আৰু এইফালে আছে গুড়, মানে মায়ে ঘৰতে বনাম বুলি ভাবিছিলে তেলপিঠা, কিন্তু দেৰি হোৱা মানে সময় নোজোৰা দেখি বাহঁতৰ ঘৰতে বনাম বুলি কৈছে। এইফালে গুড় চুৰ নিনিয়ে, খালি এয়া নিব চাগে, নাজানো কি নিয়ে। তো সময় নাটনি হোৱাৰ কাৰণে তাতে বনামগৈ বুলি কৈছে তেলপিঠা। আৰু কি ক'ত লৈছে মই মানে গমেই পোৱা নাই। দিনটো ঘৰত নাছিলোঁ, কলেজ গ'লোঁ। কলেজৰ পৰা আহি মানে আহোঁতে অনলাইন দুটামান আছিলে, সেইকেইটা কৰি ল'লোঁ। তাকে এতিয়া মই যিকেইটা দেখিছোঁ সেয়েহে এয়া মানে আপোনালোকক দেখুৱাইছোঁ। আৰু ক'ত কি লৈছে গম নাপাওঁ দেই। এয়া চাউল গুড়। তো কাইলৈ মই আৰু মা গৈ আছোঁ নগাঁও, মানে 24 ডিচেম্বৰত মা আৰু মই গৈ আছোঁ নগাঁও। আৰু মোৰ ভিডিঅ' চোৱা যদি কোনোবা আছে লগ পাম দেই। বাই বাই।